নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুতে এটা ভাল খবৰ আহিলে আকৌ বহুকেইটা পদ মুকলি হৈছে। পদবিলাক কোনটো বিভাগৰ ফালৰ পৰা আহিছে, এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে, এজ লিমিট কিমান থাকিব লাগিব, এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া আৰু টোটেল কিমান পদ মুকলি হৈছে, এই সকলোবিলাকৰ ডিটেইলছ এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। যদিহে প্ৰবীণ চন্দ্ৰ দাস চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্ৰবীণ চন্দ্ৰ দাস চেনেলটো ছাবস্ক্ৰাইব কৰিব। ITBP কনষ্টেবল ৰিক্ৰুটমেণ্ট 2022-293 ভেকেঞ্চি অনলাইন এপ্লাই। ITBPৰ ফালৰ পৰা দুটা বিভাগত পদ মুকলি কৰা হৈছে। প্ৰথম বিভাগত পদ মুকলি কৰা হৈছে 293 ভেকেঞ্চি। প্ৰথম বিভাগটোত এপ্লাই কৰাৰ লাষ্ট ডেটটো ৰখা হৈছে নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। দ্বিতীয় বিভাগটোৰ নাম হ'ল ITBP কনষ্টেবল মটৰ মেকানিক ভেকেঞ্চি। টোটেল পদ মুকলি কৰা হৈছে 186 ভেকেঞ্চি। এইটো বিভাগৰ এপ্লাই কৰাৰ লাষ্ট ডেটটো ৰখা হৈছে নৱেম্বৰ মাহৰ 27 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। প্ৰথম বিভাগৰ পদবিলাক হেড কনষ্টেবল টেলিকমিউনিকেশ্যন। নাম্বাৰ অফ পোষ্ট 126 ভেকেঞ্চি, য'ত মেলৰ বাবে আছে 107 ভেকেঞ্চি, ফিমেলৰ বাবে আছে 19 ভেকেঞ্চি। এজ লিমিটটো ৰখা হৈছে 18 to 25 ইয়াৰ্ছলৈকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ ফালৰ পৰা। লগতে থাকিব লাগিব 45% মাৰ্কছ আৰু এইবিলাক ছাবজেক্ট থাকিব লাগিব ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স, নাইবা মেট্ৰিক পাছ কৰা আৰু 2 বছৰীয়া ITI চাৰ্টিফিকেট ইন ইলেক্ট্ৰনিক, ইলেক্ট্ৰিকেল, কম্পিউটাৰত ITI কৰা হ'লেও এই পদবিলাকত এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ PCM 3 ইয়াৰ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক, কমিউনিকেশ্যন, কম্পিউটাৰ চায়েন্স এইবিলাক কৰ্চ কৰিলেও এই পদবিলাকত এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পদটো হ'ল কনষ্টেবল টেলিকমিউনিকেশ্যন। টোটেল পদৰ সংখ্যা 167 ভেকেঞ্চি, য'ত মেলৰ বাবে আছে 142 ভেকেঞ্চি আৰু ফিমেলৰ বাবে আছে 25 ভেকেঞ্চি। এজ লিমিট ৰখা হৈছে 18 to 23 ইয়াৰ্ছলৈকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে মেট্ৰিক পাছ কৰিলেই এপ্লাই কৰিব পাৰিব আৰু লগতে এপ্লিকেশ্যন ফিজ বিচৰা হৈছে UR, OBC, EWS বিলাকে 100 rupees পে'মেণ্ট কৰিব লাগিব আৰু বাকী কাষ্টবিলাকে এটকাও পে'মেণ্ট কৰিব নালাগে। দ্বিতীয় বিভাগটোৰ নাম হ'ল হেড কনষ্টেবল মটৰ মেকানিক। নাম্বাৰ অফ পোষ্ট 58 ভেকেঞ্চি, URৰ বাবে আছে 26 ভেকেঞ্চি, EWSৰ বাবে আছে 6 ভেকেঞ্চি আৰু OBCৰ বাবে আছে 14 ভেকেঞ্চি, SCৰ বাবে আছে 8 ভেকেঞ্চি, STৰ বাবে আছে 4 ভেকেঞ্চি। এজ লিমিটটো বিচৰা হৈছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব জেনেৰেল কেণ্ডিডেটবিলাকৰ বাবে আৰু SC, ST, OBC, NCL, এক্স ছাৰ্ভিচমেন বিলাকৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া থাকিব। যেনে SC, ST বিলাকৰ বাবে 5 ইয়াৰ্ছলৈকে, OBC, NCL, এক্স ছাৰ্ভিচমেন বিলাকৰ বাবে 3 ইয়াৰ্ছলৈকে এজ ৰিলেক্সেশ্যন দিয়া থাকিব। চেলাৰী দিয়া হ'ব 25,500ৰ পৰা 81,100 লৈকে প্ৰতি মাহে চেলাৰী দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু লগতে মটৰ মেকানিকৰ লগত 3 ইয়াৰ্ছৰ কৰ্চ কৰা হ'ব লাগিব, নাইবা 3 ইয়াৰ্ছ ডিপ্ল'মা ইন অটোমোবাইল ইঞ্জিনিয়াৰিং কৰিলেও এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পদটোৰ নাম হ'ল কনষ্টেবল মটৰ মেকানিক। টোটেল পদৰ সংখ্যা 128 ভেকেঞ্চি, য'ত URৰ বাবে আছে 54 ভেকেঞ্চি, EWSৰ বাবে আছে 13 ভেকেঞ্চি, OBCৰ বাবে আছে 33 ভেকেঞ্চি আৰু SCৰ বাবে আছে 18 ভেকেঞ্চি, STৰ বাবে আছে 10 ভেকেঞ্চি। এজ লিমিট বিচৰা হৈছে 18 বছৰ বা 25 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন দিয়া থাকিব SC, ST বিলাকৰ বাবে 5 ইয়াৰ্ছলৈকে, OBC, NCL বিলাকৰ বাবে 3 ইয়াৰ্ছলৈকে এজ ৰিলেক্সেশ্যন দিয়া থাকিব। চেলাৰী দিয়া হ'ব প্ৰতি মাহে 21,700ৰ পৰা 69,100 লৈকে প্ৰতি মাহে চেলাৰী দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে মেট্ৰিক পাছ কৰিব লাগিব আৰু লগত থাকিব লাগিব ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট চাৰ্টিফিকেট ইন ৰেছপেক্টিভ ট্ৰেড ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা ট্ৰেইনিং কৰাৰ চাৰ্টিফিকেট থাকিব লাগিব, নাইবা 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন ৰেছপেক্টিভ ট্ৰেড ফ্ৰম এ ৰিকগনাইজ ফাৰ্ম। এইবিলাকৰ 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিলেও এপ্লাই কৰিব পাৰি। এপ্লিকেশ্যন ফিজ দিব লাগিব। UR, OBC বিলাকৰ বাবে 100 rupees পে'মেণ্ট কৰিব লাগিব আৰু বাকী কাষ্টবিলাকে এটকাও পে'মেণ্ট কৰিব নালাগে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।